অঙ্গনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে জনাবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী মাননীয় অজন্তা নেওগ ডাঙৰীয়ানীৰ আমন্ত্ৰণ মৰ্মে যোৱাকালি 20 জুন 2024 ইংৰাজী তাৰিখে অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ এক বিষয়ববীয়া 6জনীয়া দলে মাননীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। মহিলা আৰু শিশু কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীৰ লগত হোৱা আলোচনাৰ বাবে সমাজ কল্যাণ বিভাগৰ মাননীয় সঞ্চালক মহোদয়ৰ প্ৰচেষ্টাক অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃত্বই ধন্যবাদ জনাইছে। অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী মাননীয় অজন্তা নেওগ ডাঙৰীয়ানীৰ লগত হোৱা আলোচনাত অংশগ্ৰহণ কৰা অসমৰ ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃত্বৰ বিষয়ববীয়াসকল হ'ল সভানেত্ৰী জয়মতী দাস, অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সম্পাদিকা ইন্দিৰা নেৱাৰ ডাঙৰীয়ানী, বীণা বৈশ্য, ভাগ্যলতা বৰুৱা, কল্পনা দেৱী আৰু ৰুণু দাসে। আমি জানিব পৰা মতে অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃত্বৰ বিষয়ববীয়াৰ লগত মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী মাননীয় অজন্তা নেওগ ডাঙৰীয়ানীৰ সৈতে হোৱা 20 জুন 2024 ইংৰাজী তাৰিখৰ আলোচনাৰ অতি সন্তোষজনক আৰু সমাধানমুখী আছিল। মন্ত্ৰী মহোদয়ৰ লগত হৈ যোৱা আলোচনাৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অহা 23-2024 ইংৰাজী তাৰিখে অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ বিষয়ববীয়াৰ বৰ্ধিত সভা জৰুৰীভাৱে আহ্বান কৰা হৈছে। উক্ত সভাত জিলাৰ সদস্যসকলৰ উপস্থিতি কামনা কৰিছে সভাৰ নেতৃত্বই। অঙ্গনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধিৰ দাবী মানি ল'বনে চৰকাৰে? বৃদ্ধি হ'বনে অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা? সঞ্চালকে দিয়া মাননি বৃদ্ধিৰ প্ৰস্তাৱ চৰকাৰে মানি ল'বনে? এনে ধৰণৰ প্ৰশ্নই আমনি কৰি আছে আমাৰ সকলোৰে মনত। আমি বিচাৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলি থকা চৰকাৰখনে অতি সোনকালে অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ আনুষ্ঠানিক ঘোষণা কৰি অঙ্গনবাড়ী আঁচনিত কৰ্মৰত মহিলাখিনিক দায়িত্ব পালন কৰি যাবলৈ সুবিধা দিব। অঙ্গনবাড়ী সম্বন্ধীয় যিকোনো তথ্য আগতীয়াকৈ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।